গোন্ধ পেলাই খাওঁ লাগিছে বাৰু পিছকে লগাই ইমান চাইজৰ পিছ কৰিছোঁ গো এক গামলা কৰিব লাগিব আজি মই গৈ আছোঁ মামাহঁতৰ ঘৰত এতিয়া মই গৈ আছোঁ পথাৰত এইফালে আছে মামা মই যাম এইফালে দি দিয়া এইফালে ৰুই আছে মামীহঁতে এতিয়া মই ৰুমগৈ এইফালে মামা এইটো আচলতে গৰমৰ দিনত যোৱা মানে তেতিয়া হয় মোৰ মানে দিবলৈ টাইম নাছিলে সেইটো কাৰণে মই এতিয়া দিছোঁ মই বেছি নুৰুলোঁ মামীহঁতে ৰুলে মই অলপ ৰুই ঘৰত গ'লোগৈ আৰু বহুত ৰুই আহিলা এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু আকাশখন দেখিছেনে কিমান ধুনীয়া হয় নীলা হৈ আছে এতিয়া মই যাম ৱাটাৰ ছাপ্লাইৰ পাম্পত মানে মই জনাত ৱাটাৰ ছাপ্লাই বুলিয়ে কয় চাগে তাত যাম এতিয়া বহুত ঠাণ্ডা পানীবিলাক সেইকাৰণে যাওঁ নেনাৰিবা সোমাই যাবাগৈ ইফালে বনাই আছে মোৰ হকীয়ে মানে পলাশীয়ে আৰু কি কৰোঁ আমি কি বনাই চাই থাকক ইফালে আমাৰ হকীয়ে বনাই আছে আৰু জন্মনি দেখি কাহিনী ঘামি গৈছে আকৌ এইটো সম্পূৰ্ণ ৰন্ধা ভিডিঅ'টো মই বেলেগকৈ দিম যিহেতু মই ইয়াত অলপ অলপকৈ দিছোঁ সেইকাৰণে চাই ল'ব ওলাব লাগিব দৈ এইখিনি হৈছে দৈখিনিৰে ৰাইতা বনোৱা হ'ব ৰাইতা বনোৱা ভিডিঅ' মই দিছিলোঁ চাব আপোনালোকে চিকেন এইফালে চিকেন হৈ গৈছে পোলাও ৰেডি নগা ধনিয়া এইফালে বনাই আছে পলাশীয়ে মানে মোৰ হকীয়ে বনাই আছে আৰু চাই থাকক আৰু অলপ পাছত হৈ যাব পোলাওবিলাক হৈ গ'ল বঢ়িয়া এতিয়া খাবলৈ ৰেডি কৰা হৈছে আমি খাম আৰু দুজনীয়ে এয়া খাবলৈ ৰেডি হৈ গ'ল এতিয়া অকল খাব লাগে এতিয়া আমি খাবলৈ লৈছোঁ দুজনীয়ে দিব নেকি
কেনেকুৱা আছে বঢ়িয়া বঢ়িয়া এইটো যে দেখিছে এইটো আছে হল বান্দৰ ইয়াত বোলে সদায় ঘূৰি ফুৰে সেইটো হয় বুজিছে আজি আকৌ স্পেচিয়েল আছে আজি আমি চেলেঞ্জ কৰিম এতিয়া বনি আছে আৰু একচুৱেলি কাৰিকৰ হ'ব পাৰিবা কি চিন্তাত মগ্ন হ'ব ভাল হ'ব দেখোঁতেই লাগিছে দে যেনেকৈ দিলে দে ঢাকি দিব ন অঁ কি গাখীৰটো ওলাই যাব কিবি গোন্ধ পেলাই খাওঁ খাওঁ লাগিছে বাৰু পিছকে ওলাই ইমান চাইজৰ পিচ কিছো গো এক গামলা কৰিব লাগিব দি দে আকৌ চেলেঞ্জ কৰিম আজি ন মই হেৰি ইটিং চেন হৈছে জুই 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 নে পানী নমাই লোৱা এটা ইমান ধুনীয়া দিছে হৈ গৈছে আৰু পিঁয়াজ টেঙা ইয়াত পনীৰ আছে ভাত ভিডিঅ' নাই কোৱা আছে পনীৰ ঢালি পনীৰ পনীৰ এনেকৈ এখন ওলালে কি পনীৰটো এটা ওলাইছিলে ওলালে গৰম পনীৰ দেখিছে নাই পিচটো ইমান ডাঙৰ কৰে দুপৰা আছে মজা টেষ্টি মজা আছে ইটিং চেলেঞ্জ কোনে পৰা মই হাই কিন্তু মানুহ নাই যে আমি বেপাৰ মাছ ল'ব এনেকৈ ক'বলৈ আছে ন পনীৰ বনোৱা সম্পূৰ্ণ ভিডিঅ'টো মই এক্সট্ৰাকৈ দি দিম আপোনালোকে চাব এতিয়া আমি খাই আছোঁ দুজনী আজি চেলেঞ্জ কৰিছোঁ কোনে ফাৰ্ষ্ট হয় বহুত টেষ্টি ভাতে নিলে এইবিলাক থাকিলে সকল যে নাই ৰেষ্ট লাগে खत्म कर दिलु खत्म गरिलु खत्म এতিয়া মই দিলোঁ তিনি হাতা ভাল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব তো আজিলৈ বাই বাই